নমস্কাৰ সকলোলৈ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। সেইটো হৈছে মাছৰ ৰেচিপি আৰু সেইটো ৰেচিপি বনাবৰ কাৰণে আমাক লাগিব পিঁয়াজ, জলকীয়া, নেমু, বাটাৰ, জলকীয়া গুড়ি আৰু আদা নহৰু পেষ্ট। মই এটা গোটা ৰূপচন্দা মাছ পিচ পিচকৈ কাটি লৈছোঁ। আপোনালোকে বেলেগ মাছো ল'ব পাৰে ইয়াৰ সলনি। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি চপ কৰি ল'ম। এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। এতিয়া ইয়াতে মই 1 চামুচ আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া ইয়াতে মই 2 পিচ নেমু চেপি দিলোঁ। ইয়াতে জলকীয়া গুড়ি 1 চামুচ দি দিলোঁ। এতিয়া নিমখ সোৱাদ অনুযায়ী দিলোঁ। এইখিনি মই সানি ল'লোঁ। এতিয়া ইয়াতে মই 2 চামুচ কৰ্ণফ্ল'ৰ দি দিম। তাৰপিছত 10 মিনিটৰ কাৰণে মেৰিনেট হ'বৰ বাবে ৰাখি দিম। মই এতিয়া এই প্লেটখনত অকণমান বাটাৰ সানি ল'ম। ৰেডি কৰি ল'লোঁ। এতিয়া মাইক্ৰ'ৱেভত 20 মিনিটৰ কাৰণে বেক হ'বলৈ দিম। এয়া বেক ফিছ ৰেডি হৈ গ'ল। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।